Hello everyone, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুবেই ধুনীয়া এটা মেজিকেল ক্লিন আপ হয় এইটো ঘৰতে আপোনালোকে কৰিব পাৰে পাৰ্লাৰলৈ নোযোৱাকৈ আৰু সপ্তাহত আপোনালোকে যদি 3 to 4 টাইমছ কৰে এটা খুব এটা ভাল এটা পজিটিভ ৰিজাল্ট পাব আপোনালোকে তাৰ কাৰণে আমাক লাগিব এচামুচমান পিঠাগুড়ি আধা চামুচমান দৈ খুব ধুনীয়াকৈ এনেদৰে মিক্স কৰি পেলাই এনেদৰে মুখত এপ্লাই কৰিব আৰু মুখখনত আপোনালোকৰ কোন ধৰণৰ ক্ৰীম সানস্ক্ৰীন বা ময়শ্চাৰাইজাৰ একো লাগি থাকিব নালাগিব ক্লিন হ'ব লাগিব মুখখন আৰু এনেদৰে লগাই পেলাই আপোনালোকে খুব ধুনীয়াকৈ মাসাজ কৰিব আৰু মাসাজ কৰাৰ ফলত কি হ'ব ডেড সেলছবোৰ আমাৰ ৰিমুভ হৈ যাব ডেড সেলছবোৰ ৰিমুভ হৈ পেলাই আমাৰ নিউ সেলছবোৰ ৰিপেয়াৰ হ'ব তাৰ ফলত স্কিনখন খুব ধুনীয়া গ্লোইং দেখাব উজ্জ্বল হৈ পৰিব আৰু যিসমূহ দাগ আছে ক'লা ক'লা দাগ হৈ গৈছে সানবাৰ্ন হৈ গৈছে ৰ'দৰ কাৰণে সান টেনিং হৈ গৈছে অইলিনেছ হৈ গৈছে স্কিনত আৰু পিগমেণ্টেশ্যনৰ সমস্যা আছে যিসকলৰ সেই সমস্যাবিলাকো লাহে লাহেকৈ ৰিমুভ হৈ যোৱাত হেল্প হ'ব আৰু আপোনালোকে এইবিলাক হোম ৰেমেডিজ হয় যিহেতু সপ্তাহত 3-4 বাৰকৈ আপোনালোকে কৰিবই লাগিব আৰু এনেদৰে মাসাজ দিব মাসাজ দি পেলাই আপোনালোকে 10 মিনিটমান ৱেইট কৰিব শুকাবলৈ আৰু তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিব নেক্সট ষ্টেপটোত আমাক লাগিব এচামুচমান মুলতানী মিটি আৰু একদম পিঞ্চ অফ টাৰ্মাৰিক এইটো মই ৱাইল্ড টাৰ্মাৰিকটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে ৱাইল্ড টাৰ্মাৰিক নহবা কষ্টুৰি হালধি ল'ব কিচেনৰ হালধি আপোনালোকে এভইড কৰিব আৰু এনেদৰে ৰ'জ ৱাটাৰ দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি ল'ব ৰ'জ ৱাটাৰ দি পেলাই মিক্স কৰিলে কি হ'ব আমাৰ স্কিনখন খুব ধুনীয়াকৈ টাইট হ'ব যিসকলৰ প'ৰ্ছবিলাক ডাঙৰ হৈ গৈছে সেই প'ৰ্ছবিলাক সৰু হৈ যোৱাত হেল্প হ'ব এয়া চাওক মই লগালোঁ আৰু এয়া মোৰ ফাইনেল